আৰু মানে বন্ধুসকল ৰাতিপুৱা একদম পুৰা ৰ'দ দি আছে পুৰা আৰু ইপিনে চাওকচোন এইবিলাক কচুখিনি মানে আমি খান্দি উলিয়াই আছোঁ মানে এইটো বনৰীয়া কচু সৰু সৰু মানে কচু মুখী বুলি কয় আৰু ইপিনে মাই মানে একদম পুৰা কোৰ মাৰি আছে চাওক না এইটো পালি এইটো চাওক এনেকুৱা টাইপৰ কচুখিনি মানে কচু গছখিনি যেতিয়া মৰি যায় আৰু এইটো কচুৰ আলু মানে কচু গছখিনি এনেকুৱাতো আৰু মানে এইটো চাইছে নহয় এইটো কচু গছটো ইয়াতো খান্দিলেও পাব মা এইটো কচু জোপা আছে এইটো ইয়াতো কচু জোপা এইটো আৰু মানে বন্ধুসকল মা আৰু মই খান্দি আছোঁ ৰাতিপুৱা আৰু এইটো আজি মানে দিনটো ৰ'দত শুকাম ৰ'দত শুকাই পিনি এইটো কেনেকুৱা খোৱা হয় এইটো কৈ দিম মানে এইটো ৰ'দত শুকাই পিনি এতিয়া এইটো চাই পাইছে আমি ৰ'দত থৈ দিছোঁ এইটো ৰ'দত থৈ পিনি মানে নাই ক'লোঁ মানে 2 দিনমান থ'ব লাগে আৰু থোৱাৰ পিছত কি কৰিব লাগে ইয়াৰ যোনটো নেকি পানীটো অকণ শুকাই যায় আৰু তাৰপিছত মানে ইয়াক বইল কৰি তাৰপিছত আলু বাকলি গুচোৱাৰ দৰে গুচাই তাৰপিছত এইটোক মানে জলফাই টেঙা আৰু গৰৈ মাছ আৰু এইটো তামাম মানে নকওঁ আৰু The next day. আৰু মানে বন্ধুসকল মায়ে মানে কচুটো মই অহাৰ আগতে বইল কৰি পিনি মানে এতিয়া ধুনীয়াকৈ আলু বাকলি গুচোৱা নিচিনা গুচাই আছে আৰু এইখিনি চাই পাইছে এইখিনি মানে কচু মুখি দেই জংঘলীয়া কচু মানে সৰু সৰু কচু যোনবিলাক সৰু গছ থাকে তাৰে মানে হয় আৰু বইল কৰি ইমানটো হৈছে এতিয়া ইয়াক কি কৰে মায়ে কৰিব আৰু দেখুৱাই আছোঁ আপোনালোকে চাই থাকিব আৰু ইপিনিয়ে মানে আছে মাছটো ইয়াতে আছে মাছ জিন্দা মাছ এই হিল না খুলিলে দৌৰিব যে মানে এইখিনি মাছখিনি ইয়াত ধুনীয়াকৈ ঢালি দি আছোঁ চাওকচোন আৰু মানে আমাৰ বেবীয়ে কৈ আছে মানে মাছটো জিন্দা ৰাখিবলৈ তাৰপিছত হিলাৰ কাৰণে কি কয় কুচিয়া নহয় ডাইৰেক্ট কচিয়া না আৰু এইপিনে চাইছে এই মাছটো দি মানে এইটোক বনোৱা হ'ব চাই থাকিব আগলৈ আৰু এইপিনে চাওক কচুটোক ধুনীয়াকৈ এনেকৈ ভাঙি দিয়া হৈছে মানে আলু পিটিকা কৰাৰ দৰে এনেকৈ ভাঙি দিবলগীয়া হয় 5 minutes later. আপোনালোকে এইটো দেখা পাইছে এইপিনে কচু এইপিনে জলফাই আৰু এইপিনে মাছ এই তিনিটা মিলি পিনি এটা হ'ব আজি ধুনীয়া এটা ৰেচিপি হয় নাই এটা আমাৰ বেবী কাম ডাউন হয় দেই কেনেকুৱা আকৌ খবৰ খাতি কেনেকুৱা মই সুধিছোঁ তোমাৰ খবৰ খাতি কেনেকুৱা আৰু এইখিনি মায়ে হাত ধুই আছে আৰু এইখিনি গৰম পানী বহাই দিয়া হৈছে কি কৰি আছে পেকেৰ কৰি আছে নেকি এইখিনি আমাৰ মেডামে মছলা পিচি আছে আৰু কয় নহয় অকল মায়ে বনায় কিন্তু এইখিনি যোগাৰ দি দিয়ে আৰু এইখিনি মায়ে মানে বনাই থাকে এইখিনি মেডামে মছলা ধাম পিচা ষ্টাৰ্ট দিছে কি পিচিছে অকণ কৈ দিয়াচোন এইটো কি হয় ৰান্ধনী হছ আৰু জিৰা এইটো এইখিনি ৰান্ধনী হছ আৰু জিৰা আৰু এইখিনি জলকীয়া আৰু পিঁয়াজ আৰু কি দিছা লগত আৰু একো নাই জলকীয়া ঠিক পিছন দিছে দেই আজি ঝল্লা হ'ব আৰু কি খানা বিহাৰী খানা নে বেংগলী খানা অকল ধুনীয়াকৈ জুইটো জ্বলি গ'ল এইপিনি মায়ে কেৰাহীটো লগাই দিলে মানে কেৰাহীটো পাতি দিলে আৰু দেই অকণ বুজাত ভুল নকৰিব আপোনালোকে আৰু এইখিনি কেৰাহীত তেল দিয়ে দিলে লগালগ আৰু মানে বন্ধুসকল আমি জুইটো দি আছোঁ আৰু এইখিনি মায়ে কেৰাহীটো দি দিলে কেৰাহীটোত মানে তেলো দিয়া হৈছে আৰু তেলটো গৰম হৈ থকালৈকে মানে আমি জুইটো দিয়ে থাকোঁ আৰু এইখিনি এইটো কি কয় আপোনালোকে ক'বচোন চেপেনা মই কওঁ চেপেনাটো দি ধৰি এনেকৈ দি দিছোঁ এইটো চাব চেপেনা কমেণ্টত জনাবচোন আৰু মানে বন্ধুসকল চাই পাইছে এনেকৈ পূৰা ভাজা হৈ ল'ব লাগে আৰু ভাজাৰ পিছত মায়ে মানে এতিয়া এইটোক নমাই দিব চাইছে নহয় উঠাই ল'বলগীয়া হয় আৰু যোনটো নেকি বাচি যোৱা তেল ইয়াতে মানে এতিয়া এইটো কাটা পিঁয়াজখিনি দি দিছে চাইছে নহয় কেনেকৈ ঠেং কৰি উঠিছে চাইছে আৰু এইখিনি গোটা জিৰা না মা আৰু এইখিনি আমাৰ মেডাম বহি চাই আছে আৰু আমাৰ এইখিনি বেবী কাম ডাউন চাই এইখিনি থামো আৰু
আৰু এইখিনি মানে ডাইৰেক্ট ইয়াত পানী দি দিয়া হ'ব চাওকচোন চাইছে নহয় ডাইৰেক্ট মানে এইটো পুৰা মানে ইয়াত জুখি পিনি দিয়া হৈছে একদম এক আঁঠু পানী আৰু এইখিনি জলফাই টেঙাটো দি আছে মায়ে ডাইৰেক্ট জলফাই টেঙা গ'ল আৰু এতিয়া এইখিনি নিমখটো দিয়া হ'ব প্ৰথমতে জুইত অলপমান দি লৈছে নিমখ গ'ল আৰু এতিয়া এইটো চাই পাইছে ইয়াতে মানে এতিয়া মছলাটো দিয়া হ'ব মানে একদম টোটেলি মানে বেলেগ মানে এইটো ষ্টাইলটো চাইছে নহয় যিখিনি মছলা আছে এইটো ডাইৰেক্ট ইয়াত দিয়া হৈছে মছলা দিয়া হৈ গ'ল এতিয়া ইয়াত অকল জুইটো দিব বাকী আৰু এতিয়া চাওক অকল এইটো চাইছে না ভয়ংকৰ উতলিছে তেতিয়াই মানে মায়ে মানে এইখিনি কচুখিনিক লাহে লাহে ইয়াত এৰি দিয়া হৈছে মানে চামুচৰ পৰা চাওকচোন পুৰা টাইট হৈ আছে মানে ঠাণ্ডা দিনটো পটকৈ জমি যায় মানে আৰু এইখিনি চাওক লাহে লাহে মানে একদম পুৰা ইয়াত এৰি দি আছে আৰু এইখিনি চাওক চব্জিটো দেখাত আপোনালোকে কেনেকৈ দেখা পাইছে কমেণ্টত জনাবচোন কিন্তু ধুনীয়া ডাঠ গ্ৰেভি টাইপ হৈ গ'ল আৰু এইখিনি যিখিনি আছে মানে এইখিনি মাছখিনি আৰু এতিয়া নমাব নেকি মা আৰু 2-3 মিনিট পিছত এইটো নমোৱা হ'ব তেতিয়াহ'লে চাই থাকিবচোন ভিডিঅ'টো 5 minutes later. এইখিনি লৈ ল'লোঁ ভাতটো কাঁহীত আৰু এইখিনি মাছ চাটনি মানে পোৰা মাছৰ চাটনি আৰু এইখিনি চব্জিটো দেই চব্জিটো এইখিনি লৈ লৈছোঁ এনেকৈ এইটো চাই পাইছে আৰু এইখিনি গৰম এইটো চাই পাইছে জলফাইটো একদম গলি পিনি আৰু গুটিটোৱে দেই এতিয়া থৈ দিছে আৰু এইখিনি জলফাইবিলাক চাওক এনেকৈ হৈছে আৰু এতিয়া এনেকৈ ধুনীয়াকৈ লৈ লৈছে সানি লৈছে আৰু এইখিনি সানি ল'লোঁ সানি পিনি মানে একদম ঠিক টাইমতে কাৰেণ্টটো গুচি গ'ল সানি পিনি তামাম সোৱাদ আপোনালোকে এনেকৈ বনাই খাই চাবনে কেনে লাগিছে পুচকি মজা লাগিছে না খাই থাক দেই আৰু বন্ধুসকল কাৰেণ্ট গুচি যোৱাৰ কাৰণে ফ্লাক্সটো জ্বলাবলগীয়া হৈছে আৰু তেতিয়াহ'লে খাই পিনি লগ পাই আছোঁ আৰু মানে বন্ধুসকল অৱশেষত খাই একদম পূৰা ৰেডি আৰু এনেকৈ আপোনালোকে বনাই খাই চাবচোন বহুত টেষ্টি আৰু বহুত সোৱাদ পাব মইতো খাই পিনি টেষ্ট কৰিলোঁ বহুত মজা লাগিলে তেতিয়ালৈকে বাই বাই